ভাবিলোঁ গেছটো কমিলে নকমি থাকিলে আৰু এই অৱস্থা। So hey guys, good morning and welcome back to my channel. পানী এগিলাছে আজি দিনটো ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। জখলা ইয়াতে থৈছে, ফেনখন বেয়া হৈছিলে মানে ফেনখন বেয়া হোৱাৰ কাৰণে জখলাডাল আনি থৈছিলোঁ, নিয়াই নাই। আৰু আজি 3 দিন হ'ল বৰষুণে মোৰ জীৱনটো বৰবাদ কৰি দিছে। মানে 3 দিনৰ পৰা গুৱাহাটীত কণ্টিনিউ বৰষুণ হৈ আছে আৰু বানপানী হৈ আছে। তো মই ওলাই যাব পৰা নাই আজি 3 দিন, কাৰণ গ'লে গাড়ী ডুবিব, সেইকাৰণে ওলাই যোৱা নাই। বহুত টকা লোকচান কৰি দিছে বৰষুণে। আৰু বাজিল এতিয়া 9টা বজাত মই চাহো খোৱা নাই। উঠি পিনি উঠা বহুত দেৰি হৈ গ'ল, কিন্তু চাহ খোৱাই নাই। তো এতিয়া মই আজি বহুত দিনৰ পাছত এটা ৰেচিপি বনাম। এতিয়া আগতে প্ৰায় খাওঁ, মানে চানডে খাওঁ। মেগীৰ এটা ৰেচিপি খাই থাকক। প্ৰথমতেতো গেছটো জ্বলাই লওঁ। ইয়াত পানী আছে, পানী দিলোঁ, পানী উতলিব দিওঁ, তাৰপিছত মেগীটো দিম ইয়াত। সঁচাকৈ বৰ অশান্তি দিছে দেই। চাওকচোন বৰষুণ দিয়ে আছে এতিয়াও। আৱাজ শুনিছে চাগে, দেখা নাপাব, পানী পৰিয়ে আছে। কালি বৰষুণত গাড়ী ধুৱাই দিলোঁ, বৰষুণত থৈ দিলোঁ, গাড়ী চফা হৈ গ'ল। পিনে আমাৰ পানী উতলি গ'ল। এতিয়া মেগীখিনি এইটো অকণমান দেৰি বইল হ'ব দিম। মই মেগীখিনি গুড়ি কৰি লৈছোঁ, মানে ভাঙি দিছোঁ, তেতিয়া সুবিধা হয় ৰেচিপিটোৰ কাৰণে। মানে অকণমান দেৰি উতলিব দিওঁ। তাৰ মেগী বইল হৈ গ'ল। এতিয়া এইখিনি পানীখিনি চাকিব লাগিব। এতিয়া আমি ছেকেণ্ড পৰ্যায়লৈ যাম। মই ৰেডি কৰি লওঁ, আপোনালোকক দেখাই আছোঁ কি কৰিছোঁ। মোৰ বস্তু ৰেডি কৰা হৈ গ'ল। কি লৈছোঁ দেখাই আছোঁ আপোনালোকক। এইপিনে আছে পিঁয়াজ, জলকীয়া, বিলাহী। এইপিনে এইটো নগা ধনিয়া হয়, মোৰ ওচৰত এইটো নৰ্মেল ধনিয়াটো নাই। আৰু এইপিনে 2টা ডিম, বাহুবলী ডিম, এলা পিছা নহয়। তো এইখিনি মই মিক্স কৰিম এতিয়া। গোটেইখিনি ইয়াত দি দিলোঁ মই। আৰু এতিয়া ইয়াত দিম মই মেগী মছলাখিনি। অলপমান ৰেড চিলি আৰু অলপ হালধি মিক্স কৰিম। ইয়াত মই 2টা কণী দিছোঁ। যদি বোলে কম হোৱা নিচিনা লাগে, তেতিয়া আৰু এটা ভাঙি দিব পাৰে। তো এইখিনি মিক্স কৰা হৈ গ'ল। এতিয়া মেগীখিনি ইয়াত দিম। তো মেগীখিনি ইয়াত ঢালি দিলোঁ। এতিয়া মেগীখিনিৰ সৈতে এইখিনি ভালকৈ মিক্স কৰিম। তো এটা বস্তু দিব আছে, নিমখ, স্লাইট নিমখ। তাত মেগী মছলাটোত নিমখ থাকেই, তো সেইকাৰণে অকণমানেই দিছোঁ। এফালে মই পেন বহাই দিলোঁ, পেন গৰমো হৈ গ'ল। তো মই ইয়াত দিম বাটাৰ। আপোনালোকে তেল, মিঠাতেল বা ৰিফাইন তেল যিকোনো বস্তু ইউজ কৰিব পাৰে, বা বাটাৰো ইউজ কৰিব পাৰে। চবৰে নিজৰ নিজৰ টেষ্টৰ ওপৰত কথা।
আটা গৰম হৈ গৈছে, মই ইয়াত দি দিলোঁ, মানে গোল কৰি দিব পিজ্জা আকাৰত। তো মই দুটা তৰফত বনাম, মানে আধা থৈ দিছোঁ, আধা দিছোঁ, মানে দুখন বনাম, একেলগে ইয়াত নজৰিবতো, সেইকাৰণে দুটা বনাম। এইফালে কাম এটা কৰিব গুচি গ'লোঁ, গেছটো কমাই গৈছিলোঁ, ভাবিলোঁ গেছটো কমিলে নকম, গেছটো বেছিয়ে হৈ থাকিলে আৰু এই অৱস্থা। জুইটো কমিব বুলি ভাবিছিলোঁ, নকমিলে। এইটো ছাইড বাৰু ঠিকে আছে, কিন্তু এইটো বেক ছাইডটো এইটো জ্বলি গ'ল পৰা। এই কিবা ভাবোঁ কিবা হয় কিবা। নেক্সটটো এতিয়া ভাল বনাব লাগিব, নেক্সটটো ভালকৈ বনাম। এইখন সেইটো হৈছে এতিয়া, ধুনীয়া হৈছে এতিয়া। চ' গাইজ, মোৰ ৰেচিপি হৈ গ'ল, সেইপিনে দেখিছে মই শ্লাইচ কৰিলোঁ। মানে কি হ'ল, মই ভিডিঅ'টো কৰিব লওঁতে ফোন এটা আহিলে, তো ফোনটোত কথা পাতোঁতে পাতোঁতে আধাখিনি খাই পেলালোঁ। তো যি কি নহওক, ৰিজাল্টটো এইটো মানে কি, ৰাতিপুৱা ব্ৰেকফাষ্ট হিচাপে খাব পাৰে, বাচ্ছাবিলাকে খাই ভাল পাব, চচ টচ লৈ লগত। মই এতিয়া লগত লাল চাহ একাপৰ লগত খাব লৈছোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ৰেচিপিটো কেনেকুৱা লাগিলে। খুব এটা চিম্পুল ৰেচিপি, বৰ এটা বেছি টানো নহয়। এনেকৈ মই প্ৰায় খাই থাকোঁ, আপোনালোকেও খাই চাব কেনেকুৱা লাগে। তো আজিলৈ বাই বাই, থেংক ইউ।